এইবাৰ যে বিহু বহুত বেছি বেয়া গ'ল। কিয় ইমান বেছি বেয়া গ'ল কৈ আছোঁ, আৰু এয়া মোৰ কাৰণে নহয়, হাজবেণ্ডৰ কাৰণে আজি মই বজাৰ কৰি আনিছোঁ। আজি অলপ ব্লগটো বিশেষ ধৰণৰ, সাজি কাচি মানে ক'তো নাযাওঁ, ঘৰতে। যোৱাকালি উৰুকা, বৰপেটাত আমাৰ যোৱাকালি উৰুকা আছিলে, আৰু পৰহিটো মানে বৰপেটাৰ এদিন পিছত হয় বাৰু। যি কি নহওক, আমাৰ আগতে কৰে, যিহেতু আমি অৰিজিনেল পাঠশালাৰ হয় আৰু বৰপেটাৰ মতেও কৰা হয়। তো যোৱা পৰহিৰ পৰা গা খুব বেয়া, মোৰ ইনফেকশ্যন হৈছিলে। তো বহুত বেছিয়ে বেয়া গ'ল। যোৱাকালি অকল মই বমি কৰিলোঁ, বহুত বেয়া গ'ল। তো হাজবেণ্ডৰ কাৰণেও বহুত বেয়া লাগিলে। প্ৰথম বিহু আমাৰ, তো মই একোৱেই বনাই খুৱাব নোৱাৰিলোঁ। তেখেতে মোৰ কাৰণে যোগাৰ কৰিলে, গোটেই ঘৰ চৰ তেখেতে কালি চাফা কৰিছে। মই কালি একোৱেই কৰিব নোৱাৰিলোঁ, গা ইমান বেছি বেয়া আছিলে। তো মই ভাবিলোঁ যে আজি এটা ব্লগে বনাওঁ, আৰু মই দুৰ্বল হ'লে তেখেতেও দুৰ্বল হৈ যায়, কাৰণ যিহেতু আমি দুজন মানুহ থাকোঁ ইয়াত। অসমৰ বাহিৰত আছোঁ, মা দেউতাৰ পৰা দূৰত আছোঁ, ঘৰৰ মানুহেও অকণমান টেনশ্যন লৈছে। তো মই আজি ভাবিলোঁ যে হাজবেণ্ড অফিচ গ'ল, আৰু মই তেখেতৰ কাৰণে কিবাকিবি মানে কালিয়ে বনোৱা মই প্লেনিং কৰিছিলোঁ বহুত দিন আগৰ পৰা, যে তেখেতৰ কাৰণে বিহুত, যিহেতু আমাৰ প্ৰথম বিহু, মই কিবাকিবি বনাম। তো মই দেখাওঁ কি কি বনাইছোঁ। তেখেতৰ কাৰণে বনাইছোঁ এয়া মাখনা, মানে গুড়া কৰি তাত অখৰোট দিছোঁ, কাজু, খিচমিচ, খেজুৰ, যিমান যি ড্ৰাই ফ্ৰুটছ আছে আৰু সেইটো অকণমান ঘিউত মানে ফ্ৰাই কৰি লৈ এনেকৈ গুড়ত দি কিনে লাড়ু বনাম বুলি ভাবিছিলোঁ। তাৰপিছত অকণমান চেপেটা চেপেটা কৰি দিলোঁ, আৰু ওপৰত ৰাইচ পাউডাৰ দি দিছোঁ। এয়া মই বনাইছোঁ প্ৰথম। এইটো হৈছে মানে এইটো ৰাইচ পাউডাৰটো অকণমান গৰম পানীত দি কিনে এনেকৈ লৰাই কিনে অকণমান যেতিয়া শুকান শুকান হৈছে, তাৰ ভিতৰত গুড় অকণমান অকণমান দি লাড়ু বনাইছোঁ, আৰু এইটো বস্তু বইল কৰিছোঁ। এনেকৈ বনাইছোঁ, কেইটামানহে বনাইছোঁ, বাকী ঘৰৰ পৰা দিছিলে লাড়ু। মই বাৰু পিঠা দিব মানা কৰিছিলোঁ, যিহেতু আমাৰ পিঠা বেছি খোৱা নহয়। লগতে এয়া বনাইছোঁ তেখেতৰ কাৰণে ক্ষীৰ, আৰু ওপৰত দিছোঁ এয়া বাদাম, এনেকৈ খিচ খিচকৈ কাটি দিছোঁ। মাক দেখাওঁতে সুধিছে যে নাৰিকল নেকি, নাৰিকল নহয়, এয়া এলমণ্ডছ মই মানে অকণমান সৰু সৰুকৈ কাটি দিছোঁ। তাত কাজু খিচমিচ দিছোঁ, কেশৰ দিছোঁ, তেনেকৈ বনাইছোঁ। এয়া লাড়ু পিঠা দিছিলে ঘৰৰ পৰা, মাকৰৈ দিছিলে। তাৰপিছত তেখেতক মই অফিচতো লৈ যাব দিছোঁ, যে অফিচতো লৈ যোৱা, যিহেতু পংগল চলি আছে আৰু আমাৰ বিহু মকৰ সংক্ৰান্তি, তো অফিচতো শ্বেয়াৰ কৰি খাব দিছোঁ তেখেতক। মাকৰৈ ঘৰৰ পৰা দি পঠাইছিলে। এইটো শাহুমাহঁতে দিয়া মাকৰৈ, আৰু এটা মাহঁতে দিছে। এয়া মই বনাইছিলোঁ বিৰিয়ানী। প্ৰথম টাইমৰ কাৰণে বনাইছোঁ, ইমান ভাল নহ'ল চাগে, গম নাপাওঁ। চাউলটো ইমান মোৰ মানে ভাত বহালেও ইমান এটা মোৰ ঠিক নহয়। মোৰ হাজবেণ্ডে বহায়, ভাত বহালে বাকী আঞ্জা ময়ে বনাওঁ। এয়া মই বিৰিয়ানী তেখেতৰ কাৰণে বনাইছোঁ, মই একোৱেই খাব নোৱাৰোঁ যিহেতু। আৰু বিহু বুলি মই এয়া খাই আছোঁ, চুইট পটেটো। তাৰপিছত ইমানখিনি বনাইছোঁ, মই একো খাব পৰা নাই। চিৰা অকণমান গুড় দি কিনে খাইছোঁ, আৰু সেয়াই দাইল ভাত, মুগৰ দাইল বইল কৰিছোঁ, ভাত খাইছোঁ, তেনেকৈ খাই আছোঁ। কাৰণ যথেষ্ট গা বেয়া, ইনফেকশ্যন হৈছে, সেইকাৰণে একো খাব পৰা নাই। এইবাৰ বিহু মোৰ এনেকৈ বেমাৰ গ'ল, আৰু এভৰি ইয়াৰ মোৰ মাঘৰ বিহুত এনেকুৱাই হয়, পেটৰ প্ৰব্লেম কিবা এটা হয়। এইবাৰ ভাবি আছিলোঁ এইবাৰ নহ'ব, কিন্তু এইবাৰো হ'ল, ইনফেকশ্যন হৈছে, যাৰ কাৰণে মই একো খাব পৰা নাই। তো আৰু মোৰ হাজবেণ্ডৰ বা বৌ এনেকৈ ভিডিঅ' কল কৰিছে, আৰু শাহুমাও বহুত টেনশ্যন লৈছে যে গা বেয়া হৈছে, মা দেউতাও ফোন কৰি আছে। তো মানে শাহুমাৰ লগত কি আৰু লিমিটেড কথা হয়, কিন্তু যেতিয়া বৌ বা বাৰ লগত কথা হয়, মানে এটা টাইম উলিয়াব লগা হয়। আমাৰ ইমান বেছি কথা থাকে, তাৰমানে 45 মিনিট, এঘণ্টা, এনেকুৱা আৰু তাৰ তলত আমাৰ কথাই নহয়। তো বহুত দিন ধৰি কণ্টেক্ট কৰিবও পৰা নাছিলোঁ, সময়ৰ অভাৱ। বাও ব্যস্ত হৈ থাকে, যিহেতু তেওঁ চাকৰি কৰে, বা বৌ ব্যস্ত হৈ থাকে। এয়া যিখন মই পিন্ধি আছোঁ, মানে মেখেলা চাদৰযোৰ, এই গুঠনি বৌয়ে খুৱাই দিছে। আপোনালোকে কি বা বুলি কয়, গুঠনিটো গম নাপাওঁ। তেখেতে এইবোৰ কাপোৰৰ কামত খুব ভাল,
মানে এইবোৰ মানে কৰি দিয়াত খুব এক্সপাৰ্ট, মানে তেওঁৰ খুব ইণ্টাৰেষ্ট আছে আৰু বা মানে খানা পিনাত বনোৱাত ভাল আৰু কেনেকৈ কি বইল ৰেচিপি। তো আমাৰ মানে সেইবোৰ কথা কওঁতে 1-1.5 ঘণ্টা গুচি যায়, বহুত টাইম উলিয়াব লগা হয় মানে বা আৰু বৌৰ লগত কথা পাতিব লাগিলে। আৰু মোৰ অতিকে মৰমৰ মানে মোৰ দুজন একদম কলিজা আছে, এটা হৈছে আমাৰ দাদা বৌৰ ল'ৰাজন বাবু আৰু আমাৰ বাৰ ছোৱালীজনী, মানে বহুত বেছি মৰমৰ মোৰ সিহঁত। ঘৰত গ'লে মানে বাবুৱে বহুত লাজ কৰে মোক, আৰু বাৰ ছোৱালীজনী আহিয়ে একদম মোৰ কোচত শুই দিব, আহিব নিদিয়ে এনেকুৱা আৰু। তো সিহঁতক মানে ভিডিঅ' কলত দেখি মোৰ ইমান বেছি বেয়া লাগিছে এই বিহু টাইমত, আৰু ঘৰৰ পৰা দূৰত আছোঁ, তাকো অসমৰ পৰা বাহিৰত আছোঁ বিহুৰ টাইমত, অতিকে মানে দুখৰ কথা। তাৰে ওপৰত আৰু মোৰ গা বেয়া, মানে কালি একদম মই কান্দি দিছোঁ আৰু ইমান বেছি বেয়া লাগিছে। ঘৰৰ মানুহবোৰ নাই ওচৰত, উপায় নাই, তেনেকৈ বিহু চেলিব্ৰেট কৰিলোঁ। হাজবেণ্ডৰ কাৰণেও বেয়া লাগিছে, আমাৰ প্ৰথম বিহু, তেখেতকো একো বনাই খুৱাব পৰা নাই। তেখেতে মোৰ কাৰণেও সাজিছে দৈ চিৰা, মইতো দৈ নাখাওঁ বাৰু, চিৰা সাজিছে, তেখেতে খাইছে অকলে অকলে, খুব বেছি বেয়া লাগিছে। তো মই সেইটো কাৰণে ভাবিলোঁ যে আজি মোৰ ফালৰ পৰা তেখেতক এটা বিহু বুলি ট্ৰিট দিওঁ। তো সেয়াই আৰু আজিৰ ব্লগটো এইখিনিয়ে আছিলে। তো যি কি নহওক, সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবাৰ উৰুঙা উৰুঙা মাঘৰে বিহু, জুবিন দা অবিহনে প্ৰথমটো মাঘৰ বিহু, একদম সেৰেঙাও লাগি আছে। ঘৰৰ পৰাও কৈ আছে যে এইবাৰ বিহুটো সেৰেঙা, খুব বেছি এটা ভাল লগা নাই। যি কি নহওক, আশা কৰোঁ সকলোৰে ভাল হওক বছৰটো, আহিবলগীয়া দিনকেইটা, আপোনালোকৰ মনৰ আশা সপোনবোৰ পূৰণ হওক। ধন্যবাদ।